ইমানবিলাক নালাগে তথাপি লৈ লোৱা ভাল এইখন মেইন এটা বিশেষ কাৰণত আজি বাহিৰত যাব লগা হ'ল বহুত দিন পিছত মানে এটা গিফট আনিব গিফট মানে মামাই দিয়া গিফট এটা আনিব আৰু ইমান ৰ'দ বাহিৰত মানে মাস্ক ইম্পৰ্টেণ্ট ইমান ৰ'দ বাহিৰত বাপৰে মানে গাড়ী এখন আহিছে তাৰপিছত দেউতা মই আৰু আমাৰ কাষৰ ল'ৰাজন এতিয়া বৰপেটা যাব লাগে মামাই দিয়া গিফট আনিব কি গিফট আপোনালোকে চাই থাকক ল'ৰাজন আহি পোৱা নাই সিহঁতৰ ৰাস্তাত ৰৈ আছোঁ সি আহি পালে চিধাই বৰপেটা আৰু এয়া দেউতা ৰখি আছে ল'ৰাজন অহালৈ ড্ৰাইভাৰজন আৰু দেউতা আৰু ফাইনেলি স্কুটিখন পালোঁ তো এতিয়া দেউতা আৰু মই গাড়ীত যাম তাৰপিছত দাদাটোৱে মানে লৈ যাব আৰু স্কুটিখন দেখাব এইখন হৈছে মামাই দিয়া স্কুটি মামাই দিয়া গিফ্ট তো এইখন আজিৰ পৰা মোৰ স্কুটি লাল স্কুটি আৰু 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 এইটো মোৰ আনন্দৰ নামত একেলগে আমি পঢ়া আছিলোঁ তাইও পাইছে আৰু আজি বহুত দিনৰ মূৰত মানে তাইক মানে লগ পালোঁ কেনে মামাই দিয়া স্কুটি ফাইনেলি পালো ইমান দিন ৰখি ফাইনেলি আৰু এতিয়া যাব লাগে জানে ঘৰত চিধা চিধি পুৰা একদম যাব লাগে বাই বাই আৰু এইটো এতিয়া দাদাই মানে নিব ঘৰত লৈ যাব দে ঘৰক লগিন আমিও যাওঁ নেকি কিমান দাম এইটো সৰুটোত কিমান দাম সৰুটোত কিমান দাম এইটোত কিমান দাম এইটোত নেংৰা হয় নেকি কিমানত হ'ব লওঁ দে ৰ'ব তেল ভৰাইছে মিঠাই এটা দিয়ক হে মিঠাই এটা তই কফি চফি খাই যদি খাব দে লগত এই চকলেট এটা দিবচোন এইটো এটা দিলে হ'ব আৰু মিঠাই ললোঁ মানে এনেই আৰু নতুন কিবা এটা বস্তু পালে মিঠাই লোৱা যায় ন তো আৰু এতিয়া মানে ঘৰ পাম আৰু তাৰপিছত এতিয়া পাঠশালা টাউনত
বহি আছোঁ মানে ৰৈ আছোঁ দেউতাই চাহ খাই আছে আৰু এতিয়া ঘৰ পাম আৰু ফাইনেলি ঘৰ আহি পালোঁ তো বহুত বেছি ৰ'দ একদম গা চা মানে একদম বেয়া লাগি গৈছে ক'ভিড হোৱাৰ পৰা ফাৰ্ষ্ট এনেকৈ ৰ'দত ওলাইছোঁ একদম অৱস্থা বেয়া আৰু আজিৰ ভিডিঅ'টো এইখিনি আছিলে মই বৰপেটাৰ পৰা আহি পালোঁ তো মানে কেনে সেই 2018-19-20 বৰ্ষত মানে HS পাছ কৰা ছাত্ৰীবিলাকক প্ৰথম 5,000 ছাত্ৰীবিলাকক চৰকাৰে স্কুটি প্ৰদান কৰিছিল তো তাৰে স্কুটিখন মামাই দিয়া স্কুটিখন আনিব গৈছিলোঁ আৰু আজিৰ ভিডিঅ'টো তো এইখিনি আছিলে ব্লগ বনাইছ কিতে কোৱা কালৰে ব্লগ বনাই আছোঁ মোৰ পেহীৰ ল'ৰা মানে মোৰ সৰু পেহীৰ ল'ৰা স্কুটি আনিলোঁ